সঁচা ভালপোৱা কি জানা? অদৃশ্য অনুভূতি, সাদৃশ্য স্পৰ্শ, অলপ অভিমান, কিছু পাগলামি, সীমাহীন ভালপোৱা, নিস্তব্ধ কান্দোন, অযথা কাজিয়া, খং কৰা, এয়াই সঁচা ভালপোৱা। ভাল লগা সেইটো যিটোক আমি নিজৰ কৰি পাব পাৰোঁ, যাৰ প্ৰতি সামূহিক আকৰ্ষণ এটাই কাম কৰে, এনেকুৱা যেন লাগে তেওঁক এতিয়াই পাবই লাগিব। ভালপোৱা হ'ল ধীৰ স্থিৰ, যিটোৱে তোমাক প্ৰতিটো মুহূৰ্তত সেই একেজন মানুহৰ প্ৰতি নানান ধৰণৰ মায়াৰে আবদ্ধ ৰাখে। সঁচা ভালপোৱাই তোমাক দায়িত্ব ল'বলৈ শিকাব, যিটোৱে তোমাক বাস্তৱতা কি সেয়া শিকাব, তোমাক শিকাব অপেক্ষা কৰিবলৈ। ভালপোৱাই ধৈৰ্য ধৰে, ভালপোৱাই দয়া কৰে, ভালপোৱাই ঈৰ্ষা নকৰে, অহংকাৰো নকৰে, ভালপোৱাই কোনো অভদ্ৰ আচৰণো নকৰে, ভালপোৱাই স্বাৰ্থসিদ্ধিৰ চেষ্টাও নকৰে, কেতিয়াও অত্যাধিক খঙো নকৰে, প্ৰিয়জনৰ অন্যায় আচৰণো মনত নাৰাখে। ভাল পাওঁ কৈ ভালপোৱা নহয়, তথাপিও ভাল নাপাওঁ কৈও গভীৰ ভালপোৱা হৈ যায়। আচলতে ভালপোৱা বাৰে বাৰে প্ৰকাশ নহয়। যিজনে তোমাক পাত্তা নিদিয়ে তেওঁক পাত্তা দিয়াৰ কোনো দৰকাৰ নাই, কাৰণ সকলো সময়তে এইটো মনত ৰাখিবা, তুমি তোমাৰ বাবে চেষ্টা আশা এৰি দিয়ে। এটা সঁচা ভালপোৱাই অসহায় জীৱন এটাক নতুন ৰূপ দিব পাৰে, আৰু মিছা ভালপোৱা এটা সুন্দৰ জীৱন এটাক ধ্বংস কৰি দিব পাৰে। ভালপোৱা হ'ল এনেকুৱা এটা মায়া, তুমি যিমানেই দূৰলৈ যাবা সিমানেই কাষলৈ টানিব, যিমানেই পাহৰিব চেষ্টা কৰিবা সিমানেই মনত পৰিব, আৰু যিমানেই হাঁহিবা তাতকৈ বেছি কান্দিবলগীয়া হ'ব। হাজাৰ কাজিয়াৰ পিছতো যিজনে তোমাক এৰি থাকিব নোৱাৰে, তেওঁৰ বাবে তুমি বহুত প্ৰিয়। থকাজন এনেও থাকিব, ধৰিব বিচাৰিব হাত, আৰু যিজন যাব তেওঁ যাবই, দি থৈ অজুহাত। জীৱনত যদি কিবা কৰি দেখুৱাব বিচাৰা, তেন্তে অকলে কিদৰে যুঁজিব লগা হয় সেইটো আগতে শিকি লোৱা। প্ৰকৃত পুৰুষ তেওঁ যিজনে অন্ধকাৰৰ ৰাস্তাত এজনী ছোৱালীৰ সুযোগ নলয়, দায়িত্ব হৈ উঠে। দিনবোৰ বেয়া গৈছে যদিও ৰৈ আছো এটা নতুন দিনৰ অপেক্ষাত। এটা সময়ত তুমি বুজি পাবা, জোৰ কৰি কাৰোবাৰ শৰীৰ পালেও তেওঁৰ হৃদয়ত স্থান পোৱা নাযায়। শান্তি এটা সৰু শব্দ, কিন্তু বহুত দামী। এইটো কেতিয়াও কিনিব পৰা নাযায়, বিচাৰি ল'বলগীয়া হয়। কাৰোবাৰ অৱহেলা পাত্ৰ হোৱাতকৈ তেওঁ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাটো বহুত ভাল। ভাল মানুহবোৰ সকলো সময়তে বেছি কষ্ট পায়, কাৰণ তেওঁলোকে নিজৰ দৰে ভাল বুলি সকলোকে ভাবি লয়। যিজনে নিজৰ কষ্ট ভালদৰে বুজিব পাৰে তেওঁ কেতিয়াও আনৰ কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্টৰ দৰে বিষাক্ত বস্তু এই পৃথিৱীত আৰু একো নাই।